আজি একেবাৰে প্ৰথমৰ পৰাই ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ আৰু ৰাতিপুৱাই সেয়া ঝাৰুটো হাতত লৈ ঘৰ সাৰাৰ পৰাই আৰম্ভ কৰি দিলোঁ আজিৰ ভিডিঅ'টো। আৰু আমাৰ হাউচৱাইফৰ ভিডিঅ'নো কি হ'ব, এইবোৰে হ'ব বাৰু ঘৰ সাৰা, বাচ্ছা চম্ভালা এনেকুৱাই হ'ব। তো সেনেকুৱাকৈ দিনটোৰ অকণমান কাম কাজ আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। আৰু এনেদৰে মই ভাতটো খাই দি গৈছিলোঁ ঘৰ সাৰোঁতে। এয়া ভাতৰ চিটি মাৰিলে মই আৰু এইপিনে পানী গৰম দিছোঁ, যিহেতুকে গৰম পানী ৰাতিপুৱা এগিলাচ খোৱা যায় সেইটো কাৰণে। আৰু এইপিনে ৰাতি ধুই থৈ দিয়া বাচনবোৰ এনেকৈ মই এখন বেডশ্বীট আছিলে, বেডশ্বীটখন ধুই ধাই ভালকৈ ধুনীয়াকৈ শুকাই মেলি মানে এইখন মই এনেকুৱাকৈ ইউজ কৰিছোঁ। কাপোৰ মানে কি পানীবোৰ যদি ডাইৰেক্ট থৈ দিওঁ ন, গ্লাছ এইবোৰ ডাইৰেক্ট যদি এনেকৈ থৈ দিওঁ, পানীবোৰ থৈ গৈ একেবাৰে কণা পাইগৈ তাত জমা লাগে। সেইকাৰণে মই এইটো কৰিছোঁ, কাপোৰখন মেলিকৈ তাতেই মানে শুকাবলৈ দি থৈ দিওঁ কাপোৰবোৰ। তো তেনেকৈ হ'লে মানে বাচনবোৰো শুকাই থাকে আৰু বাচন থোৱা ঠাইখিনিও লেতেৰা নহয়। সেইটো কাৰণে আৰু ৰাতি ধুই থৈ দিছিলোঁ যে সেইটো কাৰণে শুকাই থাকিলে, কাপোৰখনো শুকাই থাকিলে। এইবোৰ এনেকৈ চম্ভালি ৰাখিলোঁ। আৰু আছে বাৰু ৰাতিপুৱা বহুত বেছি দৌৰা দৌৰি হয় নহয়। আমি সিহঁতক স্কুলত পঠাব লাগিব, সিহঁতে উঠাই নাই, এতিয়া মই গৈ সিহঁতক উঠামগৈ। আৰু সেয়া বাচন বৰ্তন যিখিনি ধুব লগা বাচন বৰ্তন আছিলে, তো সেইখিনি মই ইয়াতে থৈ দিছোঁ। ৰাতি গোটেইখিনি বাচন মানে ধোৱাও নহ'লে ৰাতি ভাত খোৱাৰ পিছত আৰু বাচনখিনি ধোৱা মোৰ নহয়। ভাত খোৱাৰ আগতে যিখিনি বাচন আছিলে সেইখিনিয়ে ধুই থোৱা আছিলে। আৰু ইহঁতৰ কাৰণে মই পুৰি বনাইছোঁ। পুৰি বনোৱাৰ কাৰণে আটা ৰেডি কৰি আছিলোঁ, কাৰণ ইহঁতে বেলেগ বস্তু তেনেকৈ খাবলৈ ইমান ভাল নাপায়। চুজি দিলেও ইমান বেছি ভাল নাপায়। সেইটো কাৰণে সদায় ৰুটি আৰু ৰুটি মই তেনেকৈ বনাই দিওঁ সদায় কিবাকিবি। আৰু এই পানী ৰেডি কৰিছোঁ হাজবেণ্ড আৰু মই দুয়োটাৰে 2 গিলাচ। মই বহুত বেছি গৰম পানী খাব নোৱাৰোঁ, সেইটো কাৰণে অকণমান ঠাণ্ডা পানী লৈ ল'ম তাত। আৰু সেয়া অকণমান ঠাণ্ডা পানী লৈ লৈছোঁ। আৰু সিহঁতৰ কাৰণে সেয়া আটা পুৰি বনাই মই বেলি কেনে ৰেডি কৰিলোঁ। এতিয়া ভাজাহে কথা আকৌ। চাহখন উঠাই দিলোঁ। কিয় ঠাণ্ডা? জলদি কৰি বৰ্তা মাৰিলে উঠা। কি কৰি আছা ৰ'বা? হা জলদি কৰা, 7টা বাজিলে। কেতিয়া যাবা? জলদি কৰা। আৰু বাথৰুম যাবই আছে তোমাৰ, হয়নে? বাথৰুমটো যাবই আছে। পানী কিয় উলিয়াই থৈ দিছে তেনেকৈ? পানীবোৰ পৰি আছে। পানীটো বন্ধ কৰ, টেপটো বন্ধ কৰি লোৱা। টেপ ইমান কৰিব লাগে নে? আৰু ইহঁতক পুৰি কেইখনৰ লগত দিবৰ কাৰণে সেয়া মই 2টা কণী ফেটি ল'ম। আৰু এই 2টাৰে মই 4খন আমলেট বনাম। কাৰণ পুৰি 4খন হয়, 2খনকৈ দিওঁ। তো এনেকৈ পেনটো উঠাই দিছোঁ আৰু কৰচেৰে এনেকৈ সৰুকৈ পুৰিৰ জোখত 4খন মই আমলেট বনাই ল'লোঁ। আৰু এনেদৰে 4খন আমলেট বনাই ইহঁতক এয়া পুৰিখনৰ লগত তেনেকৈ দি কেনে ৰোল কৰি দিওঁ। সিহঁতে খাবলৈ সুবিধা হয়, নহ'লে হাত লেতেৰা হৈ থাকে ন, খাবলৈ অকণমান দিগদাৰ পায়। চব্জি দিলে একদম কাপোৰ চাপোৰ অৱস্থা নোহোৱা কৰি লৈ আহে। আৰু চব্জি দিলেও মই এনেদৰে দিওঁ। ইয়াতে এনেকৈ এয়া অকণমান দালি দি কেনে মাৰ ভাত দুটাকৈ খুৱাই লৈ পঠিয়াই দিলোঁ। এতিয়া বাচনবোৰ ইয়াতে জমা কৰি থৈ দিওঁ। এতিয়া আৰু আকৌ এবাৰ ৰুটিকে বনাব ধৰিলোঁ। এয়া 4খন ৰুটি আমাৰ 2জনৰ কাৰণে সিহঁতক পঠিয়াই দিলোঁ। দি কেনে ভালে আছে। ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ, কিন্তু ইন্ট্ৰ'টো দিয়া হোৱাই নাই। তো যিসকলে মোক জানে তেওঁলোকে বাৰু জানে, আৰু যিসকলে নাজানে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেওঁলোকৰ কাৰণে কৈ দিছোঁ। মোৰ সাধনা আৰু আপোনালোকে চাই আছে মোৰ চেনেল চিম্পল ষ্টাৰ্ট উইথ। গতিকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। সিহঁতক খুৱাই মেলি পঠিয়াই দিলোঁ। পঠিয়াই দি এতিয়া মই ব্যস্ত। সিহঁতক পঠাই মেলি ময়ো ব্যস্ত হৈ গ'লোঁ সেইবোৰ নোটছবোৰ লিখাত। কাৰণ
সৰু বাবু এসপ্তাহ হ'ল সি স্কুলত যাব পৰা নাছিলে, কাৰণ তাৰ সেয়া আছিলে চকু উঠিছিলে। আমি চকু উঠা বুলি আপোনালোকে কি কয় নাজানো, চকুটো মানে বান্ধি ধৰে আৰু একদম ৰঙা হৈ যায় তেনেকুৱা হৈছিলে। তো এসপ্তাহ সি 3 দিনমানটো ভাল পালে, যদি মই তাক আৰু 3 দিন ৰেষ্ট কৰাই দিলোঁ। তো তেনেকৈ মই তাক যাব নিদিলোঁ স্কুল। এসপ্তাহ সি পঠিয়া নাছিলোঁ স্কুল। তো এই এসপ্তাহ গোটেই সপ্তাহটোৰ নোটছবোৰ মই তাৰ ফ্ৰেণ্ডৰ পৰা কালেক্ট কৰিছোঁ আৰু এতিয়া লিখি আছোঁ গোটেইবোৰ। হয় নাই, সিহঁতক পঠাই মেলিয়ে লিখি আছোঁ, কাৰণ সিহঁতে থাকিলেতো নোৱাৰি লিখিব। বাকী আছে আৰু অকণমান, তো লিখি ল'ম, সেইখিনি গোটেইখিনি কমপ্লিট কৰি লওঁ, তাৰপিছত পাইছোঁ। তাৰ নোটছখিনি মই লিখি কমপ্লিট কৰিলোঁ, আৰু বেছিদিন নাইও এক্সামৰ কাৰণে, মাত্ৰ 10 দিন আছে। হয়তো আজিয়ে মই সেইকাৰণে কমপ্লিট কৰি ল'লোঁ তাৰ নোটছখিনি। আৰু কমপ্লিট কৰি উঠি মই এতিয়া উলিয়াই লৈছোঁ এইযোৰ, আৰু এইযোৰ হ'ল মোৰ মাৰ মেখেলা চাদৰ। একদম উকা হয়, একোৱে নাই, অকল বগা তেনেকুৱা। মানে এইযোৰ যেতিয়া আমাৰ দেউতা ঢুকাইছিলে তেতিয়া এবছৰ একদম কমপ্লিট বগা কাপোৰ পিন্ধি থাকিব লাগে যে, তো সেইটো কাৰণে 1 বছৰ মায়ে এনেকুৱা বগা কাপোৰ পিন্ধি আছিলে তেতিয়া তাৰমানে এনেকুৱাকৈ বনাই লৈছিলোঁ। মায়ে পিন্ধিছিলে, তেনেকৈয়ে পিন্ধিছিলে মায়ে, কিন্তু মোৰ ইমান ভাল নালাগে। এইযোৰ পিন্ধিলে বেছিকৈ এনেকুৱা কাপোৰবোৰ পিন্ধিলে বেছিকৈ দেউতালৈ মনত পৰে ন। তো সেইটো কাৰণে ভাবিছোঁ অকণমান কিবা এটা, ইমান বেছি উকাকৈ থকাতকৈ অকণমান কিবা এটা ফেব্ৰিক কৰি দিওঁ বুলি ভাবিছোঁ। দেখোন আপোনালোকক কেনেকৈ কি কৰোঁ। কাপোৰযোৰ প্ৰথমতে ইস্ত্ৰি মাৰিব লাগিব, কাৰণ মায়ে পিন্ধিছিলে ন। কাপোৰযোৰ পুৰা ভাজ হৈ আছে। প্ৰথমতে ইস্ত্ৰি মাৰি লওঁ, ইস্ত্ৰি মাৰি লৈ কিনে তাৰপিছত সেয়া। আৰু এইটো বহুত একেবাৰে পিছল কাপোৰ হয়, এইটো ডাইৰেক্ট ইস্ত্ৰি মাৰিব পৰাও নাযাব। আৰু এনেকুৱা কাপোৰবোৰ ইস্ত্ৰি মাৰিব হ'লে প্ৰথমতে মই এটা কাম কৰোঁ, কটনতে ৰাখোঁ, আৰু এই কাপোৰটোৰ তলত দি কিনে গামোচা এখন, পাতল গামোচা এখন ওপৰত মেলি দিওঁ, মেলি দি কিনে তেনেকৈ ইস্ত্ৰি কৰোঁ। তেনেকৈ ইস্ত্ৰি কৰিলে কাপোৰটো, তলৰ কাপোৰটো চিধাও হ'ব আৰু নষ্টও নহয়। তো তেনেকুৱাকৈ কৰি লওঁ মই। এয়া মই গোটেইখিনি বস্তু উলিয়াই লৈছোঁ, আৰু এয়া এইটো কাপ, আৰু এই কাপটো অকল ইয়াৰ কাৰণে ইউজ কৰা হয়, সেইটো কাৰণে এনেকুৱা অৱস্থা নোহোৱা হৈ আছে। আঁকি নলওঁ, জাষ্ট এনে বনাই যাম। ইমান বেছি ইয়াতে মই এটা গধুৰ এটা দি দিছোঁ, এইটো ৱেইট আছে, সেইটো কাৰণে কাপোৰখন লৰচৰ নহয়। কি কৰি লওক হ'লে কালাই হ'লে লোৱা নাই। এনেদৰে কৰি আছোঁ, লাগি গ'ল, শিকাই আছে, মই কোৱা নাই ৰ। এনেদৰে গোটেইখিনি কৰিম, যিমানখিনি পাৰোঁ সম্ভৱ হয় তেনেকেই কৰিম বুলি ভাবিছোঁ। গোটেই চাদৰযোৰ যেতিয়া কমপ্লিট হ'ব তেতিয়াহে দেখুৱাম আৰু এতিয়া আৰু ভিডিঅ' নবনাওঁ। যেতিয়া একদম গোটেই কমপ্লিট হয় তেতিয়া দেখুৱাম, এনেকুৱা হয়। তো সেই ভিডিঅ'টো চাগে কমপ্লিট হোৱা ভিডিঅ'টো চাগে আজি এই ভিডিঅ'টোৰ লগত নাযাব, কাৰণ এই ব্লগটোতো আগতে যাব। মেখেলা চাদৰযোৰ কমপ্লিট কৰি পিছত ভালকৈ এদিন দেখুৱাম। আৰু আছে ফেব্ৰিক কৰা মেখেলা চাদৰ, গতিকে গোটেইকেইযোৰ একেলগে দেখুৱাম বুলি মই ভাবি আছোঁ। গতিকে চাই থাকিব ভিডিঅ'বোৰ, লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজি ইমানতে এৰিলোঁ। বাই বাই, টেক কেয়াৰ।